এবাৰ যদি খায় তেন্তে নিশ্চয়কৈ আপোনালোকে তাই সুধি যাব যে এই জুতি কিহেৰে কেনেকৈ কি টিপছত ৰান্ধিলে। আমাৰ এয়া ছটা জুনিয়ৰ বাইলং ওলাইছে। আমাৰ আহি আছে পৰহি বাইদেউ আহি যাব বোলে, যাব মানে যাবই আৰু আলহী 7 হেভেনৰ ওচৰত সুৰভি কেক ল'ব গৈছে আৰু ঋষিক পুলিচত ট্ৰেফিক চাব লগাই দিছে পিছফালে। এইটো কাৰণ গাড়ী ৰখা পাৰ্কিং প্লেচ যিহেতু নাই, তো নহ'লে আপোনাৰ সূৰ্য হলৰ ভিতৰত ৰাখিব লাগে পাৰ্কিংটো, কিন্তু আমি ইয়াতে ৰখাই দিছোঁ আৰু আহিব যেতিয়া। কিন্তু আমাৰ সুৰভি আহি পাই গ'লে গৈছে ৰাজস্থান সুইটছলৈ। অজানিতে চুবা মন ভৰে মিঠা মিঠা আজি সপোনৰে, অজানিতে চুবা মন ভৰে। কিয়নো হঠাতে মন মোৰ উৰিব। এয়া লীলাবাৰীৰ ফালে যাব লৈছোঁ, আমি কৰ্তমুখ পাইছোঁ। ফাগুন ফাগুন লাগিছে, কিয়নো হঠাতে মন মোৰ উৰিব ধৰিছে। হাওনা কিয় ফাগুন ফাগুন লাগিছে, তুমি জানা পাইছোঁ লখিমপুৰ মেডিকেল কলেজ। মৰম বাঢ়িছে তোমালে বহু দিনৰে পৰা, তুমি জানানে নাজানা মোৰ কোন। ইয়াৰ পৰা আমি চিধা যাম, এইফালে ৰাইট চাইডে গ'লে চৰাইমৰীয়া পোৱা যায়, এইফালে গ'লে পহুমৰা, আৰু আমি চিধা যাম। আমি এতিয়া মই নাম্মা ঘৰত পামগে। এয়া আপোনাৰ চিধা গ'লে যাব এয়াৰপৰ্ট, আমি ৰাইট টাৰ্ণিং লৈ ল'ম। দিছ ইজ 13 বেটেলিয়ান কেম্প। খুঁতে খুঁতে বই তোমাৰে নাম, ঘূৰি যাৰে আশে পাশে তোমাৰো এ মৰম। মুৰ্গী মাংস আৰু ডাঙৰ ডাঙৰ লাই পাতৰ ঠাৰি দি মাংস, আৰু এইটো মই বনাই আছোঁ পনীৰ, কেপচিকাম, বিলাহী, আলু আৰু পিঁয়াজ, আদা নহৰু অকণমান দিছোঁ, লগতে বাটাৰ দিছোঁ। বাহু মাছ, ঘৰৰ জাতিলাও, বিলাহীটো অৱশ্যে কিনা দেই। এতিয়া ইয়াত ধুনীয়াকৈ ঘৰত কৰা ধনিয়া ছটিয়াই দিয়া হ'ব। কি টেষ্টি, বৰ সোৱাদ, থলুৱা খাদ্য এইবোৰ। কালাৰে কয় নহয় জানো মাংসৰ সোৱাদ কেনে হ'ব, নিশ্চয় ভাল হ'ব। কাৰণ এয়া ৰান্ধিছে আমাৰ ঘৰৰ সকলোৱে মৰমৰ শেৱালী গগৈ, মানে আমাৰ সৰু বা। বৰ ধুনীয়া ৰান্ধে তাই। এবাৰ যদি খায় তেন্তে নিশ্চয়কৈ আপোনালোকে তাই সুধি যাব যে এই জুতি কিহেৰে কেনেকৈ কি টিপছত ৰান্ধিলে। কথা নকবি টান টান নহ'লে মই নাজান, তই সহিবলৈ